অসমৰ এখন সৰু গাঁৱত আৰম্ভ হৈছিল এখন সঁচা ভালপোৱাৰ কাহিনী। এইজনী কোন? ইমান ধুনীয়া মানুহ মই আগতে কেতিয়াও দেখা নাই। তুমি ৰাহুল নহয়নে? হয়, কিন্তু মোৰ নাম কেনেকৈ জানিলা? গাঁৱত সকলোকে চিনি পাওঁ। তোমাৰ লগত থাকিলে সময় কেনেকৈ পাৰ হয় গমেই নাপাওঁ। ময়ো তোমাৰ লগত থাকিলে ময়ো তোমাৰ লগত থাকিলে বহুত সুখ পাওঁ। মই তোমাক ভাল পাওঁ। তুমি মোৰ সপোনৰ পোহৰ, তুমি মোৰ হৃদয়। আমাক গুৱাহাটীলৈ যাব লাগিব। মই এই গাঁও এৰি যাব নিবিচাৰোঁ। মোক পাহৰি নাযাবা। মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ। দূৰত্বই তেওঁলোকক পৃথক কৰিছিল, কিন্তু হৃদয়ক নহয়। মই উভতি আহিলোঁ। মই জানিছিলোঁ তুমি আহিবা।